মই বিটিসি নিৰ্বাচনত হাৰিছো যদিও সুগৈলি হাৰিলেও কিন্তু হাৰি মনা নাই এই কথাটো আপোনালোকৰ সকলোৱে মনত আছে যে সুগৈলি হাৰিলেও কিন্তু হাৰি মনা নাই মই খেলিয়ৰ হয় গতিকে মই এটো কেছে সমকত বিটিসি ইলেকশন গুছি গল এতিয়া এসেম্বলি ইলেকশন আছে মই আপোনালোকে জানে মই যেহেতু খেলিয়ৰ হয় পৰ্বতজোৰাৰ কথা কৈছিলো যদিও পৰ্বতজোৰাটো আমি কনফিউজ হৈ আছো কিন্তু মই প্ৰথম যদি খেলিব লাগে মই জালুকবাৰী সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা কৰিম এটো স্পষ্ট কথা আৰু এটা কথাই যে আমি আপোনালোকে মই এতিয়া জাননী দি থলো যে সুগৈলি আহি আছে সুগৈলি যে প্ৰতাৰণা কৰিছিলে বিজেপিয়ে যি প্ৰতাৰণা কৰিলে এই প্ৰতাৰণাৰ মূল প্ৰতিশোধ লম এটো স্পষ্ট কাৰণ বিটিসিত আমি ইতিমধ্যে জিৰো কৰি দিলো কোকৰাঝাৰ ডিস্ট্ৰিক্টত বিজেপি নাই গতিকে বিটিসি এবাৰ এখন 9খন পাইছিলে তেখেতে আশা কৰিছিলে 15খন পাব এতিয়া সুগৈলি কৈছিলে 5খন এখন দিছিলে আৰু হেতুই হৈছিলে এক্সাম্পলে 5খন পালে বিজেপিয়ে গতিকে লাষ্টতে একদম জিৰো হৈ যাব বিটিসিত আৰু বিজেপিৰ অস্তে নাই গতিকে অসমৰ পৰাও আমি এতিয়া জালুকবাৰী থিয় হম আপোনালোকক আশীৰ্বাদ কৰিব যাতে জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰো আপোনাক নিশ্চিতভাৱে জিকাই আনে তাৰে আমি কামনা বিচাৰিছো